আৰু আমিনুল ইছলামক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ, যদি আপুনি প্ৰত্যেকবাৰে এনেধৰণৰ কথা কয়, কেতিয়াবা আপুনি বিলাচী থানাৰ সৈনিকৰ হাতত যদি প্ৰহিত হ'বলগীয়া হয়, তেতিয়া কিন্তু বিলাচী থানাৰ কোনো সৈনিকক দুখ দি লাভ নাই। কেতিয়াবা আমাৰ ল'ৰাই ক'ৰবাত পালে দিব দুই এচৰ, তেতিয়া কিন্তু আমি তাৰ বাবে জগৰীয়া নহয়। কোনোবাই যদি আমাৰ খিলঞ্জীয়া মানুহৰ গাত হাত উঠাই কোনোবাই যদি এচৰ মাৰে, তাক 10 চৰ মাৰাৰ দায়িত্ব বিলাচী থানাই ল'ব। আৰু ইয়াত বিহাৰৰ পৰা আহি ইয়াত মানুহ কোটিপতি হৈছে, ৰাজস্থানৰ পৰা আহি ইয়াত কোটিপতি হৈছে, তাতকৈও ডাঙৰ কথা বাংলাদেশৰ পৰা আহিও মানুহ কোটিপতি হৈছে। আমিনুল ইছলামহঁতৰ দৰে ব্যক্তিক আমি আগতেও সকীয়নি দি থৈছোঁ, আৰু আমিনুল ইছলামহঁতে যদি এই সাম্প্ৰদায়িক কথাবোৰ কৈ নাথাকে, তেওঁলোকৰ ৰাজনীতি নচলে, আৰু সেইবাবে তেওঁলোকে এইবোৰ কথা কৈ থাকে। আৰু আমিনুল ইছলামক আমি ইয়াৰ পৰা সকীয়াই দিছোঁ, যদি আপুনি প্ৰত্যেকবাৰে এনেধৰণৰ কথা কয়, কেতিয়াবা আপুনি বিলাচী থানাৰ সৈনিকৰ হাতত যদি প্ৰহিত হ'বলগীয়া হয়, তেতিয়া কিন্তু বিলাচী থানাৰ কোনো সৈনিকক দুখ দি লাভ নাই। কাৰণ এনেকৈ যদি সদায় সদায় কিছুমান উদ্ভুত মন্তব্য দি থাকে, কেতিয়াবা আমাৰ ল'ৰাই ক'ৰবাত পালে দিব দুই এচৰ, তেতিয়া কিন্তু আমি তাৰ বাবে জগৰীয়া নহয়। আমি কৈছোঁ, আমি সুস্থ জাতীয়তাবাদৰ ক্ষেত্ৰত আমি আগ্ৰহী, আৰু বিলাচী থানা অসমে সদায় সুস্থ জাতীয়তাবাদক প্ৰাধান্য দি আহিছে। আজি মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত আজি আমাৰ জাগিৰোড আঞ্চলিক সমিতিখন গঠন কৰা হ'ল, আৰু মই আশা ৰাখিছোঁ জাগিৰোডৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত আজিৰ পৰা বিলাচী থানা অসমে খুব সবলভাৱে মাত মাতিব। আৰু আজিৰ পৰা অন্ততঃ জাগিৰোড অঞ্চলত বহিৰাগতৰ যিটো দপদপনি আজিৰ পৰা ইয়াত চলিব দিয়া নহ'ব। সেইটো বিলাচী থানাৰ প্ৰত্যেক সৈনিকৰ দায়িত্ব আৰু কৰ্তব্য। আমি খিলঞ্জীয়াৰ আধিপত্যবাদ আৰু প্ৰভুত্ববাদ প্ৰতিষ্ঠাৰ বাবে আমি নিৰন্তৰ সংগ্ৰাম কৰি গৈছোঁ, আৰু অনাগত দিনতো আমাৰ এই সংগ্ৰাম চলি যাব। আৰু আমি আশা ৰাখিছোঁ জাগিৰোড আঞ্চলিক সমিতিয়ে এক আদৰ্শ হিচাপে জাগিৰোডৰ হৈ কাম কৰিব, আৰু জাগিৰোডৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত বিলাচী থানা অসমৰ প্ৰত্যেকজন সৈনিক সদায় আগত থাকিব বুলি আমি আশা ৰাখিছোঁ। বহিৰাগত মানুহে যাতে ইয়াত আহি কথা ক'ব নোৱাৰে, আমি সেই কাৰণে এইখন সংগ্ৰাম কৰি আছো। উগ্ৰ জাতীয়তাবাদী মানুহ নহয়, আমাৰ কথাটো হৈছে ইয়াত বিহাৰৰ পৰা আহি ইয়াত মানুহ কোটিপতি হৈছে, ৰাজস্থানৰ পৰা আহি ইয়াত কোটিপতি হৈছে, তাতকৈও ডাঙৰ কথা বাংলাদেশৰ পৰা আহিও মানুহ কোটিপতি হৈছে। আহি যদি কোনোবাই গুণ্ডামি কৰে, তাত আমাৰ আপত্তি আছে। কোনোবাই যদি আমাৰ খিলঞ্জীয়া মানুহৰ গাত হাত উঠাই কোনোবাই যদি এচৰ মাৰে, তাক 10 চৰ মাৰাৰ দায়িত্ব বিলাচী থানাই ল'ব। আৰু এই গুণ্ডামিবোৰ ইয়াত চলিব দিয়া নহয়। এজন মাৰোৱাৰী মানুহে চুৰি মাৰি দিছে, প্ৰতিবাদ হৈছে, বহাই থানাত লাল চাহ চিংৰা খুৱাই আকৌ দোকানত থৈ গ'ল। তেতিয়া আমি ক'লো এইটো নহ'ব। আমি দেখাত ডাঙৰ কথা নহয়, কিন্তু সেইদিনাৰ পৰা শিৱসাগৰ টাউনত মাৰোৱাৰী দপদপনি কমি গ'ল। এইটো হৈছে জাতীয়তা। লাগিলে আমি জেলত থাকিম, লাগিলে আমি শ্বহীদ হম, কিন্তু গুণ্ডামি কৰিব দিয়া নহ'ব। আজি কা আন্দোলনৰ 5 বছৰ শ্বহীদ, সেই কা আন্দোলনৰ সময়ত বিলাচী থানা অসমে কৈছিলে যে আমি প্ৰত্যক্ষ ৰাজনীতিত নেযাওঁ, অন্ততঃ 5জন শ্বহীদৰ তেজেৰে আমি ৰাজনীতিৰ ৰং নেখেলিম। আৰু বিলাচী থানা অসমৰ কোনো এজন নেতাই তাত ৰাজনীতি কৰা নাই।